ঢিঙৰ গেৰেকনিৰ এজন যুৱকৰ কৰুণ কাহিনী আৰ্থিক সাহায্য বিচাৰি ৰাইজ তথা চৰকাৰলৈ আহ্বান নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত গেৰেকনি গাঁৱৰ এজন যুৱকে আৰ্থিক সাহায্য বিচাৰি চৰকাৰ তথা ৰাইজলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে গেৰেকনি গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মৃত চাহেদ আলীৰ পুত্ৰ ৰছিদুল ইছলামে অৰ্থৰ অভাৱত পেটৰ তাৰণত 10 মাহ পূৰ্বে গৈছিল সুদূৰ বহিৰাজ্য কেৰালালৈ কেৰালাত এটা অট্টালিকাৰ নিৰ্মাণ কাৰ্যত দিন হাজিৰা কাম কৰি থকা অৱস্থাত অট্টালিকাটোৰ 3 মহলাৰ পৰা ভাগৰি পৰি পিঠিৰ ৰাজহাড় ভঙাৰ লগতে পেটৰ ভিতৰত গুৰুতৰ আঘাত পায় অতি দৰিদ্ৰ ৰছিদুলৰ পৰিয়ালে ভেটি মাটি বিক্ৰী কৰি বিহাৰৰ পাটনাত দীৰ্ঘদিন চিকিৎসা কৰি সৰ্বশান্ত হৈ পৰে অলপ সুস্থ হোৱাত ৰছিদুলে ঢিঙৰ 2 নং কান্ধুলিমাৰীস্থিত ভনী জোঁৱাইৰ ঘৰত আশ্ৰয় লয় ৰছিদুলৰ বৃদ্ধ মাতৃ চাহেৰা খাতুনে খুজি মাগি এসাঁজ খাদ্যৰ যোগান ধৰি আহিছে কোনো সদাশয় ব্যক্তিয়ে যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে ভাৰতীয় ষ্টেট বেংকৰ 400632934116 নম্বৰৰ একাউণ্ট নম্বৰত আৰু IFSC কোড SBIN 000964ত সহায় আগবঢ়াব পাৰিব পৰিয়ালটিৰ যোগাযোগৰ নম্বৰ হৈছে 7994015381 মই কেৰালা গৈছিলোঁ গৈ ৱেল্ডিঙৰ কাম কৰিছিলোঁ পাছত 3 মহলাৰ পৰা পৰি মোৰ পিঠিৰ ৰাজহাড় আৰু পেটৰ নাড়ী ফুটা হৈ গৈছিলে আৰু ৰাজহাড় ভাঙি গৈছিলে কেৰালাৰ ক'ত কাম কৰিছিলে আপুনি কেৰালা কদমঙ্গলম তাত কাম কৰিছিলোঁ এৰ্নাকুলম ডিষ্ট্ৰিক্ট আচ্ছা পাছত ক'ত চিকিৎসা কৰিলে পিছত কটেম মেডিকেল কলেজ হস্পিটাল তাত এটা অপাৰেশ্যন কৰিছিলোঁ আৰু ঘৰত আহি পাটনাৰ গৈছোঁ পাটনাৰ গৈ পিঠিৰ ৰাজহাড় ভাঙি গৈছে তাৰ অপাৰেশ্যন কৰিছিলোঁ ইমান পইচা ক'ত পালে আপুনি পইচা নাই মোৰ মাটি আছিলে অলপ ঘৰ বাৰী আছিলে গোটেইখিনি বিকি পেলাই মই দুটা অপাৰেশ্যন কৰিছোঁ আপোনাৰ অৰিজিনেল ঘৰটো ক'ত আছিলে মোৰ ঘৰ গেৰকনি এতিয়া বৰ্তমান কি কৰি আছে আপুনি এতিয়া আৰু চলিব লগা নাই বহি থাকিবলগীয়া হৈছে এতিয়া খোৱা বোৱা ক'ৰ পৰা চলিছে আপোনাৰ খোৱা বোৱা মোৰ মা সাহায্য কৰি ৰাইজৰ পৰা সাহায্য কৰি খুৱাই আছে বটাদ্ৰাৰ পৰা জুৱেলুদ্দিনৰ ৰিপৰ্ট অসম আদিত্য।